নমস্কাৰ আপোনাক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই কুন্দুলিৰ ৰেচিপি এটা আগবঢ়াইছোঁ আপোনালোকলৈ। কুন্দুলিৰ চব্জি বনাবলৈ প্ৰথমে মই কুন্দুলিখিনি ধুই লৈছোঁ আৰু সৰিয়হ এঘণ্টা আগতে মই তিয়াই থৈছিলোঁ, সেইখিনিও ধুই ল'লোঁ। আৰু মই কুন্দুলিখিনি এনেধৰণে 4 চিটকৈ কাটি লৈছোঁ। তাতকৈ সৰু কৰিব নালাগে, 4 চিটকৈ কাটি ল'লেই হ'ব। আৰু তাত মই এটা আলু অকণমান ডাঙৰকৈ কাটি দিছোঁ। তাৰপাছতে পিঁয়াজ এটা কাটি লৈছোঁ অকণমান সৰুকৈ। তাৰপৰা তেজপাত দুখিলা লৈছোঁ, গোটা জিৰা লৈছোঁ, কালজিৰা কেইটামান লৈছোঁ আৰু ইলাচি এটা লৈছোঁ, কেঁচা জলকীয়া এটা লৈছোঁ আৰু আদা নহৰু অকণমান খুন্দি লৈছোঁ। আৰু এইফালে সৰিয়হখিনিও গুড়ি কৰি ল'লোঁ মিক্সিত। তাৰপাছতে এই কাটি থোৱা কুন্দুলি আৰু আলুখিনি পেনখনত তেল অকণমান দি, তেল অকণ সৰহকৈ লাগে, দি মই সেইখিনি ৰঙা হোৱালৈকে ফ্ৰাই কৰি ল'ম। আৰু তাতে অকণমান মই নিমখো দি দিছোঁ, তেতিয়া ভিতৰত সোমাই যাব ফ্ৰাই কৰোঁতে নিমখটো দিলে। অকণমান নিমখো ছটিয়াই দিছোঁ আৰু সেইখিনি মই ৰঙা হোৱালৈকে ফ্ৰাই কৰি ল'ম। তাৰপিছত সেইখিনি যেতিয়া ৰঙা হ'ল তেতিয়া মই সেইখিনি কাঢ়ি তাতে কাটি থোৱা আলুটো সেয়াও মই ৰঙাকৈ ফ্ৰাই কৰি ল'ম সেইখিনি তলটো। তাৰপিছতে সেই থকা তেলকণতে মই তেজপাত, গোটা জিৰা, কালজিৰা আৰু জলকীয়াটো দি দিলোঁ। আৰু মছলাৰ বাবে ৰেডি কৰিছোঁ মই জিৰা গুড়ি অকণমান, ধনিয়া গুড়ি অকণমান, আধা চামুচ দিছোঁ সেয়া, আৰু হালধি আধা চামুচ দিছোঁ, আৰু কাশ্মীৰী চিলি পাউডাৰ দিছোঁ, আৰু অকণমান মিট মছলা দিছোঁ, সেয়াই দিছোঁ। দি মই পানীত গুলি এনেধৰণে লৈছোঁ। তাৰপিছতে পিঁয়াজখিনি দিলোঁ তেলত, পিঁয়াজ, নহৰু, আদা সেইখিনি তেলত দিলোঁ। দি অকণমান ৰঙা হোৱাৰ পিছত মই তাত মছলাৰ যিটো পেষ্ট কৰি থৈছিলোঁ সেয়া মই তাত দি দিম। দি দিয়াৰ পিছতে সেয়া মই তাত অকণমান পানীও দিম, দি সেয়া ভালদৰে ভাজি ল'ম মই। একেবাৰে শুকাই যোৱালৈকে মই তেনেধৰণে ভাজি ল'ম, যাতে তেল নিচিনা ওলাই যায় আৰু পিঁয়াজৰ পৰা। তাৰপাছতে মই তাত সৰিয়হৰ পেষ্টটো ঢালি দিলোঁ। দি তাত মই জোখমতে নিমখ দিছোঁ আৰু অকণমান চেনি দিছোঁ। দি সেয়া মই অলপ সময় উতলিবলৈ দিছোঁ, 5 মিনিটমান সময় উতলিবলৈ দিছোঁ। দিয়াৰ পিছতে মই তাত জোখমতে পানী দি দিছোঁ, আৰু অকণমান উতল অহাৰ পিছতেই মই সেয়া কুন্দুলি আৰু আলুখিনি তাত মই দি দিলোঁ। দি সেয়া মই 15 মিনিট সময় এনেধৰণে উতলিবলৈ দিছোঁ। দিয়াৰ পিছত দেখিছেনে ৰংটোৱে কিমান ধুনীয়া হৈছে, খাবলৈ যে বিৰাট সোৱাদ লগা হয়। তাৰপিছত এনেকৈও খাব পাৰে, কিন্তু মই অকণমান পনীয়া কৰিছোঁ ভাতৰ লগত সানি খাবৰ কাৰণে। সেয়েহে অকণমান আৰু পানী দিছোঁ আৰু উতলিবলৈ দিলোঁ সেয়াও ভালকৈ। তাৰপিছত উতল অহাৰ পিছত হৈ গ'লে আৰু দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে, আৰু খাবলৈ যে কিছু ধুনীয়া হৈছে। এনেধৰণে খাই চাবচোন এদিন, খাবও পাৰে কিন্তু নোখোৱাসকলে এনেধৰণে এদিন খাই চাবচোন। কুন্দুলি শুকান ভাজি খোৱাই হৈ থাকে, কিন্তু এনেধৰণে খাবলৈও কিন্তু কিছু সোৱাদ লগা হয়। আৰু মাছ মাংসৰ সোৱাদ পাহৰি যাব আচলতে, ভাতৰ লগত এনেকৈ গৰমে খালে বিৰাট সোৱাদ লগা হয়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, নতুনসকলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।